Hello and welcome you to our channel Repath. Hello student, wish you all are well and doing well with your study. ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ, আশা কৰোঁ তোমালোকে ভালেই আছা আৰু তোমালোকৰ যিটো অধ্যয়ন আছে সেই অধ্যয়নখিনি ভালদৰে আগবঢ়াই লৈ গৈ আছা। তো আহাচোন ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰু এটা নতুন বিষয় শিকি এই ভিডিঅ'টিৰ জৰিয়তে এই বিষয়টি হ'ল বিগিনাৰ্ছ ইংলিছ অৰ্থাৎ ইংৰাজী। তাৰে আমি ক্লাছ 2 কিতাপখন আজি লৈছোঁ। তো ক্লাছ 2 অৰ্থাৎ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল অতি সোনকালে তোমালোকৰ কিতাপখন উলিয়াই লোৱা বিগিনাৰ্ছ 2 আৰু লগে লগে এই ভিডিঅ'খিনি চাই ইয়াৰ পৰা তোমালোকে আমি আজি যি এক্টিভিটিছ আছে ট্ৰাফিক লাইট কবিতাখন সেই এক্টিভিটিছকেইটা আমি ইয়াতে শিকিম, লগতে কৰিবলগীয়া কামখিনি আমি ঘৰতে কৰি ল'ম। তো অতি সোনকালে আমি এই আমাৰ এক্টিভিটিছকেইটা ষ্টাৰ্ট কৰোঁ। তো তোমালোকৰ বিগিনাৰ্ছ ইংলিছ যিটো বুক আছে সেইটো পেজ নম্বৰ 42 তোমালোকে উলিয়াই লোৱা আৰু ইয়াতে চোৱা, ইয়াতে একেবাৰে ওপৰত এক্টিভিটিছ নম্বৰ 2 আছে। তো এক্টিভিটিছ নম্বৰ 2 ইয়াতে চালে ইয়াতে আমি জানিব পাৰিম ইয়াতে কি আছে, লেটছ ৰিড হোৱাট দ্য চিলড্ৰেন আৰ ছেইং। তো ল'ৰা ছোৱালী ইয়াতে চোৱা তিনিজন ল'ৰা ছোৱালী আছে, তাৰে আমি ইয়াতে কি কৈ আছে ক'ব বিচাৰিছে সেইখিনি আমি আগতে জানি লওঁ আহা। তো ইয়াতে প্ৰথম ছোৱালীজনীয়ে কৈ আছে, আই কাম টু স্কুল অন এ বাইচাইকেল। মই এখন বাইচাইকেলেৰে স্কুললৈ আহোঁ, তাই কৈ আছে। দ্বিতীয় ছোৱালীজনী ইয়াতে চোৱা কি কৈ আছে, আই কাম টু স্কুল বাই বাছ। মই বাছেৰে স্কুললৈ আহোঁ। তৃতীয়তে এই কণমানি ল'ৰাজনে কি কৈ আছে চোৱা, তেওঁ কৈ আছে, আই কাম টু স্কুল অন ফুট। অৰ্থাৎ মই স্কুললৈ খোজকাঢ়ি আহোঁ, অন ফুট। প্ৰথম ছোৱালীজনী কৈছিল আই কাম টু স্কুল অন এ বাইচাইকেল। বাইচাইকেল মানে আমি চাইকেলেৰে আহোঁ। তো ইয়াতে দ্বিতীয় ছোৱালীজনীয়ে কৈছিল আই কাম অৰ্থাৎ মই আহোঁ টু স্কুল বাই বাছ। বাছেৰে স্কুললৈ আহোঁ। তো এইখিনি আমি গম পালোঁ যে আই কাম টু স্কুল অন এ বাইচাইকেল। তাই কৈ আছিলে তাই বাইচাইকেলেৰে আহে, অন এ বাইচাইকেল। তো তাই কৈ আছিলে, দ্বিতীয় ছোৱালীজনী কৈ আছিল আই কাম টু স্কুল বাই বাছ। অৰ্থাৎ তাই কিহেৰে আহে, বাছেৰে আহে। ইয়াৰ পিছতে এই ল'ৰাজনে কৈ আছিল আই কাম টু স্কুল অন ফুট। ল'ৰাজন কিহেৰে আহে, ফুট অৰ্থাৎ খোজকাঢ়ি আহে। তো ইয়াৰ আমি এইখিনি জানিলোঁ, আমি বিভিন্ন ধৰণে আমি স্কুললৈ আহিব পাৰোঁ। ইয়াতে তোমালোকৰ কাৰণে কিছুমান এক্টিভিটিছ দিয়া আছে, এই এক্টিভিটিছখিনি এতিয়া আমি চাই লওঁ। ঠিক আছে, ৱক ইন পেয়াৰ্ছ, আস্ক ইচ আদাৰ। ইয়াতে কি আছে, কি আমাক সুধিছে, হাউ ডু ইউ কাম টু স্কুল। হাউ ডু ইউ, তুমি, কাম টু স্কুল, স্কুললৈ আহা, তুমি কেনেকৈ স্কুললৈ আহা। ইয়াতে দিছে পুট এ টিক ফৰ দ্য ভেহিকেলছ ইউ চি ৱাল কামিং টু স্কুল। তুমি কেনেকৈ আহা, আৰু তাৰপিছত এই টিক চিনটো অৰ্থাৎ আমি এইটো টিক চিন ব্যৱহাৰ কৰোঁ, এই টিক চিনটো দিব কৈছে ইউ চি, তুমি যদি এই ৱাইল কামিং টু স্কুল, স্কুললৈ আহোঁতে যদি তলত দিয়া ভেহিকেলছ অৰ্থাৎ যান বাহনকেইটা যিকেইটা দেখা সেইকেইটাত কি কৰিব লাগিব, তুমি এই টিক চিনটো বহাই দিব লাগিব। যদি তুমি স্কুললৈ আহোঁতে বাছ দেখা, তেতিয়া তুমি বাছৰ এই ঘৰখন আছে যে এই ঘৰখনত টিক চিন দি দিবা, টিক চিনটো দি দিবা ইয়াতে। যদি তুমি মটৰ গাড়ী দেখা, তেতিয়া তুমি ইয়াতে টিক চিন দি দিবা। যদি কেতিয়াবা চাইকেল দেখিছা তো চাইকেলক টিক চিন দি দিবা। আৰু ইয়াতে ৰিক্সা বুলি আছে, যদি ৰিক্সাও দেখা তেতিয়া তুমি ইয়াতে টিক চিনটো এইটো দি দিব পাৰিবা। তাৰপিছত ইয়াতে বুট আছে, যদি কেতিয়াবা নাও দেখিছা তেতিয়া তুমি নাৱৰ ঘৰখনতো টিক চিন দি দিব পাৰিবা। তো
তো আজি এই এক্টিভিটিছখিনি তোমালোকৰ কৰিবলগীয়া আছে ঘৰত ধুনীয়াকৈ কৰিবা লগতে ইয়াৰ ফটো তোমালোকে আপলোড কৰি দিবা আৰু লগতে আমি শিকিছিলোঁ এইখিনি মনত ৰাখিবা আই কাম টু স্কুল অন এ বাইচাইকেল যদি বাইচাইকেলেৰে আমি স্কুললৈ যাওঁ তেতিয়া ক'ব লাগিব আই কাম টু স্কুল অন এ বাইচাইকেল আই কাম টু স্কুল বাই বাছ যদি বাছেৰে তুমি আহা তেতিয়া এনেদৰে ক'ব পাৰা আই কাম টু স্কুল বাই বাছেৰে আহোঁ যদি তুমি খোজকাঢ়ি আহা তেনে এইদৰে আমি তুমি ক'ব পাৰিবা আই কাম টু স্কুল অন ফুট তো আমি আজি একেবাৰে সহজ কিন্তু বহুত দৰকাৰী বস্তু কেইটামান শিকি ল'লোঁ এইখিনি তোমালোকে মনত ৰাখিবা ভিডিঅ'টি ভালদৰে চাবা আৰু লগতে ইয়াতে 3 নম্বৰ এক্টিভিটি যিখিনি আছিলে সেইখিনি পুৰা কৰিবা তো আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি শিকিবা আৰু লগতে অধ্যয়নটো চলাই যাবা তো আজি ভিডিঅ'টো ইয়াতে আমি সমাপ্ত কৰিলোঁ ধন্যবাদ আপোনালোকৰ যদি আৰু অধিক ভিডিঅ' অৰ্থাৎ পৰৱৰ্তী টপিকছবিলাকৰ ভিডিঅ'বিলাক আপোনালোকে পাব বিচাৰে তেন্তে আপোনালোকে আমাৰ চেনেলৰ ছাবস্ক্ৰাইব বাটনটো আৰু লাইক বাটনটো ক্লিক কৰি ছাবস্ক্ৰাইব আৰু লাইক কৰি দিয়ক